চৌপাশে কুঁৱলীৰ আৱৰণ, শেৱালিৰ সুবাস। শুকুলা মেঘৰ বুকুচাত উঠি নামি আহে আহিন। চাৰিওফালে সৌন্দৰ্যৰ পোহৰ মেলি ৰং বিৰঙৰ সাজেৰে সজ্জিত হৈ বুকুত প্ৰেমৰ সেউজীয়া বুল সানি স্নিগ্ধ কোমল কহুৱা ফুলা বতৰত মেঘৰ উৰণি তুলি পৃথিৱীলৈ নামি আহে শৰৎ। শৰৎ হেনো পবিত্ৰ সৌন্দৰ্য আৰু আশাৰ প্ৰতীক। এই ভৰ যৌৱনা শৰৎ ঋতুত আমি ভক্তিৰ একাজলি অঞ্জলি লৈ অপেক্ষা কৰোঁ মা দুৰ্গাৰ আগমনলৈ। অৱধাৰিতভাৱে চলি অহা এই নিয়ম অনুসৰি এইবাৰো আহিল আহিন, পৰিল নিয়ৰ, সৰিল শেৱালি। নাই মাথো মানুহৰ মনত পূৰ্বৰ উৎসাহ। এফালে কৰোণা মহামাৰী, আনফালে আৰ্থিক দৈন্যতাই যেন মানুহক পাহৰাই পেলাইছে উৎসৱৰ আনন্দ। ব্যৱসায় একেবাৰে বেয়া একদম বেয়া। গোটেই দিনটো বহি থাকিব লাগে কাষ্টমাৰ। নাই বেয়া, খুব বেয়া। আগতে যেনেকুৱা ওলা মালা আছিলে পূজা বুলি, এইবাৰ তেনেকুৱা ওলা নাই, একোৱেই নাই। বজাৰত মানুহ এনে আহে নাহে, বহুত কম। এতিয়ালৈকে বনি হোৱা নাই চোৱা। এইবাৰ বছৰতো ব্যৱসায় বহুত বেয়া, কাষ্টমাৰটো নাই ক'ব গ'লে। যোৱা বছৰৰ পূজাৰ পৰাতো এইবছৰ পূজাত বহুতেই মানে দিগ্ৰতত গৈ আছে বিজনেছ। আমাৰ আগত যেনেকুৱা আছিলে তাতছে আপোনাৰ 70%ই কাষ্টমাৰ অহা নাই। লছৰটো বহুত লছৰ সন্মুখীন। আপোনাৰ মাৰ্চৰ পৰা আমি লছতেই গৈ আছোঁ। এইবাৰ ক'তোৱেই নাই দেশৰ বৃহৎ উৎসৱ দুৰ্গা পূজাৰ ব্যস্ততা। খনিকৰ সকলো উঠা। মোৰ নাম টংকেশ্বৰ কলিতা। এইবাৰ পূজাৰ আগন্তুকটো বহুত কমেই। আগৰ আমি 30-40খন মূৰ্তিয়ে বনাওঁ। এইবাৰ আমি 20খনমান মূৰ্তিহে প্ৰস্তুত কৰিছোঁ। এইবাৰ বজাৰ বেয়াই আমাৰ, কাৰণ কিয় আমাৰ বহুতেই মাৰ খাই গৈছোঁ। বিশ্বকৰ্মা পূজা মাৰ খাই গৈছোঁ, গণেশ পূজা মাৰ খাই গৈছোঁ। তাৰপিছত ঠিক দুৰ্গা পূজা যিমানটো পৰিমাণৰ হ'ব লাগিছিল, যিমান ডাঙৰ মূৰ্তি বনাইছিল তেনেকৈ মূৰ্তি নাই। এতিয়া সৰু সৰু মূৰ্তি এইবিলাক 5 ফুট, 4 ফুট, 3 ফুট তেনেকৈ মূৰ্তি। আমাৰ লছটো হৈছে, আগৰটো যিটো হয় আমাৰতো প্ৰায় 20-25 লাখ টকা তেনেকুৱা। কিমান হ'ব, খুব বেছি 5 লাখ টকাও নহয়। কেৱল এইসকলেই নহয়, ব্যৱসায়ী প্ৰতিষ্ঠানসমূহতো নাই জনসমাগম। মুঠতে সমগ্ৰ তেজপুৰখনতে নাই পূজাৰ বজাৰৰ ভিৰ। তথাপিও আহিল আহিন, ডাৱৰৰ সেউতা ফালি ধৰাৰ বুকুলৈ নামি আহিল শৰৎ। ইয়াৰ লগে লগে দোলাত উঠি ধৰালৈ আগমন ঘটিল দুৰ্গা দেৱীৰ। চৰকাৰী নিৰ্দেশ অনুসৰি এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালনৰ প্ৰস্তুতি চলা দেখা গৈছে ভক্তসকলৰ মাজত। মানৱ জাতিৰ এই সংকটকালত দুৰ্গা পূজা অনুষ্ঠিত হওক কেৱল ধৰ্মীয় ৰীতি নীতিৰে। দূৰ হওক মানৱ সমাজৰ দুখ দুৰ্গতি। নৰ্থ ইষ্ট ডেইলী নিউজৰ পৰা ৰাইজক জনালোঁ শাৰদীয় শুভেচ্ছা।